নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই এতিয়া যাবলৈ ওলাইছোঁ বাবু পূজা চাবলৈ। মই ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ, তো আপোনালোকে পলম নকৰি ভিডিঅ'টো চাই থাকক। প্ৰতি বছৰৰ দৰে এইবাৰো তিনিচুকীয়া জিলাৰ ছৈখোৱা কেঁচাইখাতি গোসানী আইশালত অনুষ্ঠিত কৰা হয় আমাৰ বাবু পূজা। ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ দেওবাৰে বাবু পূজা অনুষ্ঠিত কৰে, কিন্তু এবাৰ বিশেষ অসুবিধা এটি হোৱাৰ বাবে প্ৰথমটো সপ্তাহতে কৰিবলগীয়া হ'ল জানেনে। কিয়নো প্ৰাপ্ত তথ্য অনুসৰি প্ৰথমে এই পূজাৰ মূলতঃ চাহ বাগিচাৰ চাহা বাবুসকলৰ বাবে আৰম্ভ কৰা হৈছিল। সেইবাবে মানে কি হয়, দেওবাৰে তেওঁলোকে ছুটি পায়, সেইবাবে প্ৰতি বছৰে দেওবাৰে এই পূজা অনুষ্ঠিত কৰা হৈছে জানেনে। বহুতে মোক সুধি আছে বাবু পূজা মানে কি। বাবু পূজা মানে এয়াই কেঁচাখাতি খালৰ পৰিৱেশ দেখিছে নহয়। অকণমান কথা কোৱাত গণ্ডগোল হৈছে, ক্ষমা কৰিব। কেঁচাখাতি খালৰ মানে কি হয়, ভক্তসকলে ইয়াত হাঁহ দিয়ে, পাৰ দিয়ে, হাঁহৰ বলি চৰাই ইয়াত, আৰু ছাগলী দিয়ে, পাৰ উৰুৱাই, মানে সেইসকলে আজি এই খালতে ভোজ খায়। মানে ভক্তগণে সকলোৱে মিলি ভোজ খায়। যিসকলে দূৰ দূৰণিৰ পৰা আহিছে তেওঁলোকেতো খোৱাটো অসম্ভৱ, তেওঁলোকে সেইবাবে চাকি বন্তি জ্বলাই দেৱী মাৰ মানে চৰণত শৰাই ভাগ দি সেৱা ভাগ লৈ যায়। মানে অসম্ভৱ, যিহেতু ভোজ খাবলৈ দিনটো লাগিব, দূৰ দূৰণিৰ মানুহেতো খাবলৈ নোৱাৰিব ইমান সোনকালে আহি, ক'ত আৰু সম্ভৱ হয় নহয় কওকচোন। তো সেয়েহে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। এয়া আমাৰ একদম ঘৰৰ ওচৰৰ, চাওকচোন অকণমান পৰিৱেশটো দেখুৱাইছোঁ। একদম আমাৰ ঘৰৰ ওচৰৰ এইখিনি মানুহে মানে লোকাৰণ্য হৈ পৰিছে আমাৰ ঠাইডোখৰ জানেনে। খুব ভাল লাগে বাবু পূজা হ'লে, সেইবাবে মই ইমান দিনৰ পৰা কৈ আছিলোঁ বাবু পূজা, এয়াই বাবু পূজা। চাওকচোন ইমান ধুনীয়া পৰিৱেশ হৈছে। আপোনালোকে আহিবচোন যিসকলে অহা নাই। মানে বহুত মানুহ আহিছে বিভিন্ন প্ৰান্তৰ পৰা, লখিমপুৰ, ধেমাজি, গুৱাহাটী, শিৱসাগৰ, নাহৰকটীয়া, মানে অসম ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ চুকে কোণে যিমান ভক্ত আছে সকলো উঠি পৰি আহিছে। কিয়নো বহুতো মানে প্ৰমাণ আছে আমাৰ এই খালখনৰ, সেইবাবে আহিছে। আৰু যিসকলে অহা নাই আপোনালোকেও আহিব। চাওকচোন চবফালে দোকান, কেৱল দোকান, হোটেল, মানে সকলোবোৰ ভৰি পৰিছে। মানে এয়া চাওকচোন অকণমান আপোনালোকে চাই যাওক, এইফালে দোকানবোৰ দেখিছেনে। এইফালে মিঠাই, জেলেপি খাই খুব ভাল লাগে নহয়নে। এইফালে সৰু সুৰাকৈ দোকান, মানে চাৰিওফালে দোকান আৰু দোকান। দোকানীসকলো কিন্তু ইয়াৰ নহয় দেই। দোকানীসকল কিছুমানহে ইয়াৰ স্থানীয় হয়। কিছুমান বহুত দূৰ দূৰণিৰ পৰা আহিছে। তেওঁলোকো আহিছে লখিমপুৰ, ধেমাজি, গুৱাহাটীৰ পৰাও আহিছে জানেনে। চাওকচোন বাৰু আপোনালোকে। মই ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ, আপোনালোকেও চাওকচোন, আপোনালোকেও উপভোগ কৰক। চাৰিওফালে কেৱল মানুহ আৰু মানুহ। চাকি দোকানসমূহ আমাৰ স্থানীয় ৰাইজৰে হয়। চাকি দোকান দিবলৈ বেলেগ মানুহ কোনো নাহে, কেৱল স্থানীয় ৰাইজে চাকি দোকান দিয়ে। বাকী দোকানসমূহ সকলো মানে দূৰ দূৰণিৰ পৰাই আহিছে। ব্ৰহ্মপুত্ৰ চাপৰি একেবাৰে চাব নোৱাৰা হৈ গৈছে জানেনে, ইমানেই মানুহ। মানে এইফালে আছে আপোনাৰ কাণফুলি বিক্ৰী কৰিছে, অকণমান দেখুৱাম বুলি ভাবিলোঁ। মোৰ পচন্দ নালাগিলে, মই সেইবাবে নল'লোঁ। বেছি দীঘল মানে পিন্ধি ভালেই পাওঁ, কিন্তু ল'ৰাটোৰ পৰা দিগদাৰ হয় মানে এইবোৰ কিবা কিবি সৰু সুৰাকৈ। চাওকচোন বাৰু। খুব ভাল লাগে সঁচাকৈ। আজি দিনটো পাৰ হৈ গ'লে মানে খুব বেয়া লাগে জানেনে। আমাৰ ঠাইডোখৰ একদম নিৰ্জন হৈ পৰে, মানে যাবলৈ মন নাযায়, খুব বেয়া লাগে। যিহেতু ইমান ধুনীয়া এটা পৰিৱেশ নষ্ট হৈ যায় বুলি ক'লেও বেয়া নহয়। এদিনৰ বাবে আহে অকল। ইমান ধুনীয়া হৈছে, কেৱল মানুহ আৰু মানুহ নহয়নে বাৰু। এইফালে কিছু লোকে ভিডিঅ' কৰিছে, যিহেতু আজি ব্লগাৰো বহুত আহে, তেওঁলোকে ভিডিঅ' কৰিব, আপোনালোকে তেওঁলোকৰো ভিডিঅ' চাব। এইফালে পুলিচ প্ৰশাসন বহি আছে, যিহেতু ইমান মানুহ আহিছে, প্ৰশাসনৰ ডিউটি নিদিলেনো ক'ত হ'ব, সেইবাবে তেওঁলোকৰ ডিউটিও কৰিছে।
চাওকচোন বাৰু। এইফালেও আছে দোকান। কেনেকৈ বনাই ভিডিঅ' কৰিছোঁ দেই অকণমান। ঠিক আছে তেন্তে পলম নকৰি আপোনালোকে চাওক ভিডিঅ'টো, শেষলৈকে চাব দেই। পপকৰ্ণ খাই কোনে কোনে ভাল পায় জনাবচোন। ৰাণাও পাব নহয়। ৰাণাও পাব। মই বৰ বেছি দেৰি নাথাকিলোঁ, কণমানিটি বৰ আমনি কৰে, সেইবাবে অকণমান দেৰি থাকি গুচি আহিলোঁ। মই ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ। চাওকচোন বাৰু এটা হাতীশালৰ আশে পাশে পৰিৱেশ। পইচা না দিছোঁ ৰ কেইটকালৈ সুধি আহিবি যা।